মাৰি মাৰি গৈ আছোঁ পুৰা। সো গাইস এতিয়া আমি ঘৰৰ পৰা ওলালো, বলক দেখুৱাম। সো গাইস গুড মৰ্নিং। আজি অকণমান ৰাতিপুৱা উঠি গ'লোঁ। উঠি মানে কি গাঁওবুঢ়াৰ ঘৰত যাব লাগে অকণমান। আমাৰ বৰষুণ দিয়াৰ কাৰণে ৰাস্তাবিলাক ইমান বেয়া, বাইক আনিব নোৱাৰে, চাইকেল আনিব নোৱাৰে, তথাপিও খোজকাঢ়ি আহিব মন নাই, তো চাইকেলখন লৈ আহিলোঁ অকলে। আৰু যোৱাকালি গোটেই দিন বহুত কষ্ট হৈ গ'ল, হোৱাৰ কাৰণে ৰাতি পূৰা জ্বৰ, গাৰ বিষ, মানে উঠিব পৰা নাই। তেতিয়া মানে গাঁওবুঢ়াৰ ঘৰত নগ'লে নহয়, সেইকাৰণে গৈ আছোঁ। আৰু বিশেষ কাম এটা আছে। আৰু কিছুমান কথা আজি ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মানে মোৰ লাইফৰ ষ্টৰি আৰু, যে মই কিমান পঢ়িলোঁ, মই কি কৰোঁ, ক'ত কৰোঁ, মই বিয়া ক'ত কৰিলোঁ, কেনেকৈ কৰিলোঁ, বা বিয়া কেনেকৈ হ'ল, গোটেইখিনি প্ৰশ্নৰ উত্তৰ আপোনালোকক যিমানখিনি পাৰোঁ আজিৰ ভিডিঅ'ত দিবৰ চেষ্টা কৰিম। তাৰ উপৰিও মোৰ যিমানখিনি থাকে নহয় এজন মানুহৰ জীৱনৰ কাহিনী, গোটেইখিনি আপোনালোকৰ লগত এটা ষ্টেপ বাই ষ্টেপ প্ৰতিটো ব্লগত মই আপোনালোকক অলপকৈ অৱগত কৰাই দিম। আৰু এতিয়া যাওঁ গাঁওবুঢ়াৰ ঘৰত, আৰু যদি পাৰোঁ দেখুৱাম। আৰু চব ব্লগ যাওঁ। গৈ আছোঁ, ৰাস্তাও বেয়া আৰু পিছৰখিনিতো আৰু বেয়া, যাবই নোৱাৰে। ছাগলীজনী পে কৰি আছে। এতিয়া চাইকেলত উঠি যাম। গৈ আছোঁ অকলে চাইকেল মাৰি, মানে পেডেল মাৰি গৈ আছোঁ। চাইকেল মাৰি গৈ আছোঁ পুৰা ধুনীয়াকৈ। গাঁৱৰ পৰা আমাৰ বেছি দূৰ নহয়, মানে এফালে চাওক মানুহ আছে পথাৰৰ মাজে পুৰা ধুনীয়াকৈ। মই গৈ আছোঁ চাইকেল পেডেল মাৰি গৈ আছোঁ। বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা গাঁওবুঢ়াৰ ঘৰ। এতিয়া প্ৰায় আধা বাট কমপ্লিট কৰিলোঁ। বলক যাই থাকোঁ। গাঁওবুঢ়াৰ ঘৰ পাই গ'লোঁ। ৰাস্তাবিলাক কেঁচা ৰাস্তা। বলক কাম হয়নে নহয় চাওক। ঘৰত নাপালোঁ, তেওঁ ক'ত গৈছে। তো ফোন নাম্বাৰ কালেক্ট কৰি আছোঁ, ফোন নাম্বাৰ দি ফোন কৰিম। ফোন কৰাৰ পিছত তেওঁ আহিব, তাৰপিছত কামটো কৰিম, কৰি পেলাই গুচি যাম। গাইজ কাম নহ'ল, এতিয়া ঘৰলৈ যামগৈ। গাইজ কাম নহ'ল কাৰণ মোৰ ডকুমেণ্টটো অলপ প্ৰব্লেম আছিলে। নেক্সট টাইম আহিবলৈ কৈছে। এতিয়া যাওঁ আৰু ঘৰতে। গাইজ কাম হোৱা নাই, এতিয়া ঘৰলৈ আকৌ গৈ আছোঁ। বলক কি কৰিম, নেক্সট টাইম আহিবলৈ কৈছে। আৰু ভালো লগা নাই, কামটো নহ'ল যে। কি হ'ব আৰু, নহ'লে আৰু উপায়টো নাই। বলক যাওঁ ঘৰলৈ। আকৌ আগৰ নিচিনা পেডেল মাৰি গাইজ ইমান বেয়া ৰাস্তা সিফালে দেখুৱাব নোৱাৰিম, বলক যাওঁ। আৰু ইমান অসুবিধা হয় এইফালে যাওঁতে, তথাপিও উপায় নাই, যাবই লাগিব। মানে চাইকেলো নিয়া কষ্ট, এফালেতো গাড়ীটো নাযায়েই, খোজকাঢ়ি যাওঁতো বিৰাট অসুবিধা। গাইজ আহি পালোঁ ঘৰ, কিন্তু কামটো নহ'ল, সেইকাৰণে বেয়া লাগি আছে। হ'ব, নেক্সট টাইম হ'ব। বলক ঘৰত যাওঁ, চাহ তাহ খাওঁ। আৰু
চ' গাইজ মোৰ ফালৰ পৰা আকৌ এবাৰ গুড মৰ্ণিং। আমি এতিয়া এজেগালৈ যাম, আপোনালোকক দেখুৱাম ক'ত যাম, কেনেকুৱা যাম, কি কৰিম, গোটেইখিনি আপোনালোকক দেখুৱাম। ত' আপোনালোকে ব্লগটো চাই থাকিব। চ' গাইজ এতিয়া আমি ঘৰৰ পৰা ওলালোঁ, ঘৰত দেখুৱাম আমি ক'ত যাম, ভিডিঅ'টো চাই থাকিব। চ' গাইজ সেয়া চাওক, আমি ক'ত আহিছোঁ, চিনি পাইছানে এইটো জাগা ক'ত? মানে আমাৰ ঘৰৰ সন্মুখত এটা মন্দিৰ আছে, শিৱ মন্দিৰ, তাতে চাবি আহি গ'ল। এতিয়া আমি ভিতৰত সোমাব পাৰিম। অলৰেডি পূজা দিয়া হৈ গ'ল, এতিয়া আমি আকৌ দিম। এয়া সকলো বস্তু আহি গ'ল। এয়া চাওক, আমাৰ প্ৰদীপ ধূপ দানি সকলো জ্বলোৱা হৈ গ'ল। এতিয়া বাকীখিনি কাম কৰিম। এতিয়া আমাৰ পূজা দিয়া শেষ হৈ গ'ল, এতিয়া আমি আকৌ ঘৰলৈ উভতি যাম। চ' গাইজ, ৰাতিপুৱা ভিডিঅ' শ্বুট কৰিলোঁ, তাৰপিছত পথাৰত অলপ কাম আছিলে, কাম কৰি আহিলোঁ। অহাৰ পিছত মানে গাটো বহুত বেয়া লাগি আছিলে, মানে জ্বৰ আহি গৈছিলে আৰু গাটো বহুত বিষাই আছিলে। তাৰপিছত ঔষধ খালোঁ, ঔষধ খাই ভাল পালোঁ আৰু বহুত সময় ৰেষ্টো ল'লোঁ। লোৱাৰ পিছত পথাৰত আকৌ গ'লোঁ, গৈ অলপ কাম কৰি আহিলোঁ। আহি গা পা ধুলোঁ, ধুই এতিয়া ফ্ৰেছ হৈ বহিছোঁ আহি। এতিয়া ৰাতিপুৱা আপোনালোকক কৈছিলোঁ যে মই কিমানখিনি পঢ়িলোঁ। মই প্ৰথমত ক্লাছ 7 পাছ কৰিলোঁ আমাৰ গাঁৱৰে স্কুলত। এখন গাঁৱৰ স্কুল আছে, MP স্কুল, কহিমাৰী মজলীয়া বিদ্যালয়। তাৰপিছত মই পাছ কৰিলোঁ আমাৰ আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ 7 কিলোমিটাৰ হ'ব দূৰত শংকৰদেৱ বিদ্যানিকেতন বুলি কয়, তাতে পাছ কৰিলোঁ মেট্ৰিক। তাৰপিছত তাৰ ওচৰতে এখন স্কুল আছে হায়াৰ ছেকেণ্ডেৰী, তাৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপিছত আমাৰ সেইখিনিৰ পৰা আৰু অকণমান দূৰত আমাৰ এখন আছে কলেজ, যমুনামুখ কলেজ বুলি কয়। সেইখনৰ পৰা ডিগ্ৰী পাছ কৰিলোঁ আৰ্টছত। পাছ কৰাৰ পিছত চাকৰিৰ কাৰণে বহুত দৌৰিলোঁ, হেৰি কৰিলোঁ, কিন্তু চাকৰিত একো হোৱা নাই। তাৰপিছত মানে ঘৰত বিজনেছ কৰি আছোঁ। বিজনেছ বলতে কি, পথাৰৰ কামো আছে, তাৰপিছত মোৰ ফিচাৰী আছে, তেনেকুৱা ধৰণৰ আৰু অলপ সৰু সুৰা আৰু কাম আছে। মানে এনেকুৱা 2-4টা কামত ইনভলভ হৈ আছোঁ। লগতে এতিয়াও ভাবি আছোঁ কিবা পাৰোঁ নেকি, তেনেকুৱা চলি আছোঁ আৰু বৰ্তমান। আৰু ইয়াৰ লগতে আৰু বহুত কিছুমান কাহিনী আছে। বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানখিনি ক'ব গ'লে ভিডিঅ'টো বহুত লম্বা হ'ব, সেইকাৰণে কম লাহে, যেতিয়া আপোনালোকৰ লগত জড়িত হৈছোঁ যেতিয়া গোটেইখিনি কম লাহে লাহে। চ' আজিৰ কাৰণে ইমানখিনিয়ে, ধন্যবাদ।